হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আপোনালোকক মই আজি বিহুৰ দিনটোনো আমি কেনেকৈ কি কৰোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ। আৰু প্ৰথমে মই আপোনালোক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ, আৰু যাতে সকলোৰে দিনবোৰ ভালে যাওক এই বিহুৰ পৰাই বহাগ মাহৰ পৰাই। আৰু বাকী চব সকলো বাৰু ঠিকে আছে আমাৰ, বাকী আপোনালোকৰ কেনেকুৱা জনাব। আৰু আজি বিহু যিহেতু সকলোৰে ভাল হ'ব বুলি মই জানো বাৰু, কাৰণ বিহু বুলি ক'লে আমাৰ মনটো এনেও উগুল থুগুল লাগি থাকে। সেইকাৰণে বাকী আজি মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, দিনটো আমি কি কৰোঁ ন তাকে আপোনালোকক দেখুৱাওঁ। বলক এতিয়া চাওঁ। আৰু আমাৰ ঘৰত একদম পোৱালিবোৰ আহি পৰা ৰেডি হৈ আছে কণী যুঁজাবলৈ, কিন্তু সিহঁতৰ হাতত কণী লৈ নাই, বহুত টেঙৰ হয় এতিয়া আমি আমাৰ ঘৰৰ পৰা এটা দিম আৰু কণী যুঁজাম। বলক চাওঁ দে। ডাঙৰ ভাইটি কোনে দিলে? কি কৰিবি তই? সেইটো ধুনমানৰ পইচা আছে নাই তোমাৰ? 100 টকাও নাই? অঁ চুমদাদা দুইটা হয়। চুমদাদা এতিয়া দিব নাই আকৌ তোমাক? চুমদাদা দিবনে নিদিয়ে আকৌ? আনিছ? কেলে নভৰাবি ক? ফাৰ্ষ্টত কোনে বনাইছে চাবা? বহুত জোৰছে নামাৰিবি। আৰু চুমা ইমান জোৰছে নহয় কিন্তু, চুম লাহেকে 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 ক'বাত মাৰি দিয়ে। গ'ল নেকি? কাটো গ'ল? হাৰি গায়া ধুনমানো জিকিলা দুটা। সেনেকে মাৰি দিবি আকৌ কৈ থাকিব। ঐ এইটো কিবা ভাল আছে নেকি? ভাঙি গ'ল। সেই মুনমুনিবাই জিকি গৈছিলে। মুনমুনিবাই এইটো গ'ল। আমাৰ ধুনমানটো গ'ল। এবাৰ মোৰ ভাঙি গ'ল। লাহেকে দে। আমাৰ দুটা নিশ্চয় গ'ল। মোৰটো গ'ল। মোৰ বাবু আছে চোন। তই ইংলিছ মাৰি নিদিবি। এইফালে ধুনমানো আমাৰ ধনে যুঁজাবলৈ আহি গ'ল কণী। কোন গ'ল? দেউতা গ'ল। তুমি লৈ লোৱা কণীটো। তুমি জিকিলা, দেউতা হাৰিলে সেইকাৰণে তুমি লৈ লোৱা। তুমি জিকিলা, এতিয়া মাৰ লগত খেলিম দেই। গ'ল মাৰো গ'ল। সেইটো মানে আকৌ জিকিলা তুমি। জিকিলে সেইটো লৈ লোৱা। তুমি জিকিলা নহয় সেইটো। সেইটো লৈ থাকা। এবাৰ মা মই খেলো দেই। মায়ে মই খেলিছো দেই। কোন জিকিব? গ'ল। মই জিকিলো। এবাৰ ধুনমানো মই। ধুনমানো মাৰ লগত। এবাৰ তুমি এনেকৈ টানকৈ ধৰি থাকা। যোৱা এবাৰ এই দেচোন। এনেকৈ ধৰা দুইখন ধৰা। এনেকৈ ধৰা। মই মাৰিম দেই। কোনে জিকিব কোৱা? মই জিকিম। ইয়াৰ কণীটো বেলেগ ষ্টাইল। এইডোখৰ কিবা ঘাট এটি আছে। এইটো গ'ল, মোৰতো গ'ল। ধুনমানো জিকিলো। কেইটা পালা তুমি? 4টামান পালে। লোৱা। এতিয়া তুমি কেইবাটাও খাব পাবা নহয়। এই দেখিছা নাই? আৰু এইফালে বইল কৰা হৈছে কণী, যিবোৰ আমি ভাঙি মেলি পাইছিলোঁ। আৰু এইফালে বনাই আছে আমলৰিটো। বিহুত আৰু এইটো মানে থাকিবই লাগিব আমলৰি। আহা ধুনমানো আহা। আৰু এয়া আমি ধুনমানৰ মই খাই লওঁ। মা আৰু ধনে খালে, সেইকাৰণে এতিয়া আমি দুটা খাই লওঁ বুলি ভাবিছোঁ। ধুনমানো লোৱা। কি খাবা? ইগিলিক খাবা যদি লৈ লোৱা। মই কেক খাম। এইফালে আমাৰ ধনে খাইছে পইতা ভাত আৰু কণী বইল, তাৰপিছত এইখিনি আমলৈটো আৰু গাহৰি মাংস খৰিচাৰ লগত দিয়া, জলকীয়া নিমখ। হেপী বিহু বুলি কৈ দিয়া চবকে। হেপী বিহু। আৰু এইফালে মায়ে ৰেডি কৰি আছে চিৰা, এই দৈৰ লগত। এইটো দেখিছেনে? চুঙাত দিয়া দৈ। মোৰ সেই পলিথিনটো কটা নাই। চবেই নিজৰ ভাগ ভাগ। এতিয়া মায়ে খাব চিৰা, ধনে খাইছে পইতা ভাত, আৰু আমি খাইছোঁ এতিয়া পিঠা। আৰু এইফালে ময়ো কণী খাই লওঁ বুলি ভাবিছোঁ। ব'লা 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 ব'লা, যোৱা আকৌ তুমি তাত বহি খাই লোৱা দেই। মই গৈছোঁ মানে কিবা এটা কৰি আছোঁ। খাই থাকা। যিহেতু তাৰ কাহ হৈ আছে, সেইকাৰণে কণী খাবলৈ দিয়া নাই আজিৰ দিনটোৰ কাৰণে।
বেছি কাহটো হ'লে মানে দিগদাৰ হ'ব, যিহেতু আজি পিঠা পনা কিবা কিবি খাই আছে আৰু খাব লগা হৈ আছে। কাৰোবাৰ ঘৰত গ'লে পিঠাটো খাব দিব, সেইকাৰণে কণীটো মানে নিদিওঁ বুলি ভাবিছোঁ আজি। আৰু মনে মনে এতিয়া মই ইয়াৰ ভিতৰতে খাই যাওঁ। আৰু এতিয়া আমি মাক সেয়া কাঢ়ি লওঁগৈ গামোচাখন। ব'লা মই তাত ঠিক কৰি দিম ব'লা। তুমি আইতাৰ ওচৰত বহি লাগে যে আমাৰ ওচৰলৈ আহা আকৌ। কি কেলে তুমি আশীৰ্বাদ দিবা। কি কৰি আছা তুমি? অঁ দেখিলে নহয় ই পইচা পালে আৰু এতিয়া পৰা টানি য'ত টেকেলিত বহাই আছে। অঁ হৈছে। অঁ গুড। আৰু ইটো কোনে দিলে এইবোৰ পইচা? অঁ আৰু এইফালে মই আহি গ'লোঁ আকৌ ভাত খাবলৈহে। ৰাতিপুৱা খাইছিলোঁ কিবা কিবি পিঠা চিঠা, কিন্তু এতিয়া ভোক লাগিছে আৰু ভাত খাব লাগিব এতিয়া। আৰু যিহেতু গাহৰি মাংস আছে সেইকাৰণে আৰু ভাত খাবলৈ বেছি দেৰি কৰি থাকিব নোৱাৰি আৰু জল্দি ভাতটো খাই লওঁ। এইফালে আমি ওলালোঁ সেৱা কৰিবলৈ বুলি। প্ৰথমতে যাম বৰমাহঁতৰ ঘৰলৈ, তাৰপিছত যাম খুৰীহঁতৰ ঘৰলৈ। আৰু আজি যিহেতু মানুহ বিহু সেইকাৰণে আজি সেৱাটো আমি কাঢ়িব যাম। আৰু ওলাইছোঁ আমি গোটেইকেইটাই। কোৱাচোন মানুহ বতৰ চতৰবোৰ ইমান বেয়া, কিনো বিহু আৰু এনেকুৱা লাগিছে। এতিয়া নিয়মবোৰ নকৰিলেও নহয় কাৰণে কৰিবই লাগিব। বাকী বিহু কিন্তু তেনেকৈ লগা নাই। গোটেই বোকা। এইফালে আমাৰ ঘৰৰ ওচৰৰ বাগানবোৰ দেখিছেনে? একদম সেউজীয়া, দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগিছে কিন্তু। আৰু আমাৰ ঘৰৰ পৰা ওলাই অকণমান আগতে মানে আমাৰ বিহুতলীটো আছে, সেইটো আপোনালোকক আজি দেখুৱাম দেই। এয়া কিন্তু একদম দেখিছে নহয় কেনেকুৱা বোকা, কি নাচিব ল'ৰা ছোৱালীবিলাকে। বতৰটো অকণমান ভাল কৰিলে ভাল লাগে, মন চনবিলাকো ভাল লাগে। আৰু এজোপা আম গছ মানে বহুত ডাঙৰ আম গছ, আৰু ইয়াতে বহুত আম লাগে। গোটেই আমাৰ মানে গাঁওখনে খালেও শেষ নহয় বুলি ক'ব লাগিব। গোটেই গাঁওখনৰ মানুহে ইয়াত আচাৰ থৈও মানে আম থাকি যায়, এনেকুৱা আম লাগে এই গছজোপাত। বাকী আজিৰ পৰা গছতলৰ বিহু আৰম্ভ হ'ব, আৰু আপোনালোকৰ তাত কেনেকুৱা কি জনাব দেই। ঠিক আছে, এতিয়া আমি বৰমাহঁতৰ ঘৰ পামহি। ব'লা। এতিয়া দোকান নাই হোৱা নহয়, আহা। দোকান যায় বোলে। সেইটো কাঁহী পাণ দি অৱস্থা নাই। থু কৈ দিয়া, থু কৰা সোমাই গ'ল। এয়া প্ৰথমতে আহিলোঁ আমি বৰমাহঁতৰ ঘৰলৈ, আৰু বৰমাহঁতৰ ঘৰত আছে এয়া বৰমা আৰু সেয়া আমাৰ মা বহি আছে। আৰু এই খেত দেখিছেনে বৰমা হয়। তাৰপিছত আৰু ভিতৰত আছে বৰ্তাক, আৰু বৰ্তাকৰ লগত ধুনমানি পূৰা খেলি আছে দুইটাই। এতিয়া এই বৰমাহঁতৰ ঘৰত সকলোবোৰ কৰি মেলি হৈ গ'ল। এতিয়া আকৌ ওলালোঁ দাই আৰু খুৰীহঁতৰ ঘৰলৈ। বোকা অঁ কেতিয়া আহিলে? বোকা আজিহে। এয়া এতিয়া দাইহঁতৰ ঘৰত বিহু বুলি দাইহঁতৰ ছোৱালীকেইজনীও আহিছে ঘৰলৈ। এয়া দীপশিখাই চাহ দিছে সকলোকে। বাকী আমাৰ ধুনমানো এয়া হৈছে সৰুজনী দাইহঁতৰ বোৱাৰী। তাৰপিছত আৰু এইফালে সকলোখিনি আমি বহি আছোঁ। এইফালে এইটো বন্দীপ দাইহঁতৰ ডাঙৰটো ল'ৰা। তাৰপিছতে এফালে দাই খুৰীহঁতি বহিছে। এয়া আমি আশীৰ্বাদ লৈ ল'লোঁ। তাৰপিছতে ছোৱালী মৰমীয়ে ল'বলৈ বহিছে। আৰু ঘৰলৈ আহি পায়ে লগে লগে আমাৰ ঘৰলৈ হুঁচৰি গাবলৈ আহিলে, আমাৰ নামঘৰ হুঁচৰি। আৰু যিহেতু বতৰটো বহুত বেয়া, সেইকাৰণে মানে মানুহ বহুতেই কম। এনেই মানে নিয়মটো কৰিছে, আৰু এইবছৰ বিহুৰ কথা সকলোৱে জানে, ইমান ভাল ক'তো হোৱা নাই। এনেই নিয়মটো কৰিলে আৰু বাকী এইফালে হুঁচৰি গাই মেলি আকৌ ওলালে ঘৰলৈ বুলি। লগত আমাৰ ধনীও গৈছে। সেইজনীয়ে পাব হাঁহ লাগে ৰাতিকে চবকে খানা খুৱাব হেনো হাঁহে।
আৰু এতিয়া আমাৰ ঘৰৰ পৰা হুঁচৰি গাবলৈ আহিছিলে আৰু এতিয়া আমাৰ ঘৰৰ পৰা ওলাই মেলি গৈছে আৰু আজি বতৰ ইমান বেয়া মানে কালি গৰু বিহু আছিলে কালি অকণমান ভাল আছিলে দেই ৰ'দ দি আছিলে কিন্তু আজি বহুত বেয়া আপোনালোকৰ তাতো চাগে তেনেকুৱাই বৰষুণ পৰা দি আছে এতিয়া গছডালৰ নাচিবলৈ নাচনি আহিছে কিন্তু মানে নাচিব পৰা নাই গছৰ তলতে চবেই তিতি ৰৈ আছে কেলৈ বতৰটো এবাৰ এনেকুৱা কৰিলে জানো মানে মই মানে এতিয়া ইনষ্টাগ্ৰামটো চাইছিলোঁ তাত মানে এটা জুবিনৰ ভিডিঅ' এটা চাই পালোঁ বাৰে বাৰে সেইখিনিয়ে আহি আছে আৰু মানে দেখি এনেকুৱা মানে কেনেকুৱা লাগিছে মানে সঁচাকৈ কিবা বতৰটো মানে এনেকুৱা কৰি দিছে যাতে মানে ফূৰ্তিটো কৰোঁ বুলিও আমি কৰিব পৰা নাই আৰু মানে ভিডিঅ'খিনি চাই মানে মই এনেকুৱা লাগিলে মানে আপোনালোকৰ ওচৰত মই সেইকাৰণে কথাটো কওঁ বুলি ভাবিলোঁ এতিয়াও যেন আমি কোনেও বিশ্বাস কৰিব পৰা নাই তেনেকুৱা লাগি আছে মানে জুবিনৰ অবিহনে বিহু বুলি ক'লে যেন আমি এতিয়া যিমানেই মানে গান শুনো যিমানেই এতিয়া প্ৰত্যেকটো বিহুতে মানে কেৱল জুবিন তাৰ মানে মাত আৰু মানে বিহু বুলি ক'লে জুবিনকে মানে আমি প্ৰথমতে মনত পেলাওঁ বুলি ক'ব লাগিব কিন্তু এতিয়া সেই মানুহজন নাই যিহেতু মানে কেনেকুৱা এটা মানে ক'ব সেইটো আমি কেতিয়াও ভাষাৰে চাগে বুজাই ক'ব নোৱাৰিম সেইটো আমাৰ সি মানে সঁচাকৈয়ে সি আমাৰ সকলোৰে মনত থাকি গ'ল মানে আমি জীয়াই থাকোঁতে গুৰুত্ব দিয়া নাছিলোঁ কিন্তু এতিয়া যেতিয়া নাই আমি মানে ভালকৈ অনুভৱ কৰিছোঁ জুবিন আচলতে কি আছিলে আমাৰ বাবে আৰু তাকে এতিয়া মানে আমি যিবিলাক বিহু শুনি আছোঁ যিবিলাক গান শুনি আছোঁ সেইবিলাক মানে একো আমাৰ মানে মনত সোমাই যোৱা নাই যিবিলাক আমাৰ জুবিনৰ গানবিলাকে আমাৰ মনত মানে স্থিতি লৈ আছে যিটো জুবিনৰ গানবিলাকে আৰু সেইখিনি পাহৰি আমি এইখিনিক আদৰিব হয়তো আমি পৰাই নাই নেকি মোৰ তেনেকুৱা লাগিছে মানে কিয়নো আমি এতিয়া যিমানেই গান নুশুনো কিয় সেই গানখিনিলেহে জুবিনৰ গানখিনিলৈ কাৰণেহে মানে মনত পৰে তো সেইকাৰণে মানে বতৰটো সেইকাৰণে চাগে আজি কিজানি বতৰেও কান্দিছে এনেকুৱা এজন মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱা বাকী হ'লেও অকণমান সকলোৱে চেষ্টা কৰিছে যিটো এতিয়া হ'লে আৰু তাত আমি একো কৰিব নোৱাৰোঁ কিন্তু এতিয়া মানে নেভাবোঁ বুলি ভাবিলেও মনত নেপেলাওঁ বুলি ভাবিলেও যেতিয়া মনলৈ কথাখিনি আহে যেতিয়া যে সঁচাকৈ তেখেত নাই বুলি মানে আমি ভাবিব লগা হয় তেতিয়া সঁচাকৈ অলপমান অন্তৰত মানে দুখ হয় আৰু এয়া সকলোৰে হয় কিন্তু এনেকৈয়ে মানে আমি যিমানেই যি হৈ যাওক কিন্তু আমি এতিয়া আমাৰ বিহুটো আহিছে আমি তাত কৰিবই লাগিব আমি বিহু পাতিবই লাগিব বুলি ক'ব লাগিব আৰু যিহেতু জুবিনৰ ভালৰ কাৰণে হ'লেও বা তেখেতৰ শান্তিৰ কাৰণে হ'লেও আমি নিজে ফূৰ্তি কৰি মেলি থাকিবই লাগিব কাৰণ তেওঁ ফূৰ্তি আৰু মানুহক সদায় হাঁহি থকাটো বিচাৰিছিলে কেতিয়াও মানুহে দুখত থকাটো বিচৰা নাছিলে সেয়েহে আমি নিজকে মানে পজিটিভ কৰি ৰাখিবই লাগিব এতিয়া সময়ৰ লগত আমিও মিলি যাবই লাগিব সেয়েহে কিন্তু আজি যেতিয়া বতৰটো এনেকুৱা কৰিছে মানে সঁচাকৈ বহুত বেয়া লাগিছে কিবা এটা মানে আৰু বিশেষকৈ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত মানে আমি কিছুমান কথা মনলৈ নানো বুলি ক'লেও আনিব লগা হয় নাভাবোঁ বুলি ক'লেও ভাবিব লগা হয় এয়াই আৰু বাকী আপোনালোকৰ বিহু কেনেকুৱা কৰিছে জনাব দেই আমাৰ এনেকুৱা আৰু গম পালেই এপাকত ভাল লাগে এপাকত বেয়া লাগে তেনেকুৱা চলি আছে আমাৰ ঘৰত এতিয়া হুঁচৰি গালেহি আৰু গাই মেলি এতিয়া গৈছে হয়তো এতিয়া পিছবেলা 4টামান বাজিছে হয়তো গধূলিলৈকে আৰু হুঁচৰি আহিব আজি যিহেতু মানুহ বিহুৰ দিনাখনৰ পৰা হুঁচৰি ষ্টাৰ্ট হয় আৰু বাকী এনেকৈ আৰু বৰষুণত তিতি গোটেইখন এতিয়া ঘূৰি ফুৰিছে আমাৰ ধনেও গৈছে এতিয়া হুঁচৰিত ওলাই মানুহবিলাকৰ লগত গোটেই ভকতখিনিৰ লগত ময়ো গছডাললৈ যাম বুলি ভাবিছোঁ কিন্তু এনেকুৱা বৰষুণত কেনেকৈনো যাম ধুনমানক লৈ সেয়েহে ইয়াতে বহি ফোনটোৱে টিপি আছোঁ এতিয়া মই বনাবলৈ আহিলোঁ চাহ আৰু ভিডিঅ' গছতলীলৈ গৈছিলোঁ কিন্তু তাত ভিডিঅ' কৰা নহ'ল কিয়নো বৰষুণ দি আছে পূৰা আৰু সেইকাৰণে তাত ফোন চোন নুলিয়ালোঁ তাত নাচিবও নোৱাৰিলোঁ গ'লোঁ আৰু আহিলোঁ আহি এতিয়া আমাৰ দুইটাই কিবা এটা খাওঁ লাগিলে সেইকাৰণে এতিয়া চাহ বনাই লৈছোঁ আৰু লগত আছে পিঠা পনা যিহেতু বিহু বতৰ পিঠাটো থাকিবই আৰু এফালে ধুনমানৰ চাহ আৰু মোৰ ধুনমানৰ কাৰণে হৰিক আছে মোৰ কাৰণে চাহ আছে বাকী আমি খাই লওঁ আৰু ভিডিঅ'টো মই ইমানতে আজি শেষ কৰোঁ বুলি ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আন এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ আজিলৈ আহিছোঁ বাই